জানো লঠঙা বিৰিখে কুহি পাত মেলিলে ঐ প্ৰকৃতি হেও জিঅ হ'ল ঢোলৰ মাত শুনিলো পেপাৰো মাত শুনিলো ঐ মোৰে মন উতলা হ'ল নৈৰে পাৰৰে ঐ জান ধুৰালি ঐ ঢেকীয়া ধুৰালি ঐ ঢেকীয়া নিতনো তিনি আঙুল নিতনো তিনি আঙুল বাঢ়ে তোমালৈ যেতিয়া ঐ জান মনত পৰে সঘনাই মনত পৰে সঘনাই টোপনি মোৰ নধৰে টোপনি মোৰ নধৰে ৰাতি বুকাতে ঘূৰিলে চেনাই বুকাৰে ঐ গৰৈ মাছ বুকাৰে ঐ গৰৈ মাছ আকাশতে উৰিলে আকাশতে উৰিলে মনৰ কথা খাৰে চেনাই মনতে মোৰ থাকিলে মনতে মোৰ থাকিলে ক'বলৈ মই নাপালো ক'বলৈ মই নাপালো পেপাতে পেপাতে ৰহে তই পেপাতে ঐ কলি তই মহ ৰে ঐ হিং বজালে বজাবি ভালে কৈ বজা বিঐ ঐ গুটি ফুলৰ গামোচা দিম গীতিমণি হয় নমস্কাৰ জুবলিবা টিকিলিমণি আমাৰ বেলেগ মৰম লগা হাঁহিটো দেই সঁচাকৈ আৰু আজি নাচি থাকোঁতে আমাৰ বিহুৱা দীপক একদম বেলেগ চাউনি এটা দি পেলাই হাঁহি এটা মাৰিছে টোপনি মোৰ নধৰে টোপনি মোৰ নধৰে ৰাতি কি হ'ল কথাটো একো নাই হোৱা একো নাই হোৱা অঁ এটা বস্তু মোৰ বৰ ভাল লাগিছে তেখেতে যেতিয়া যোজনা গাইছে নাম গাইছে ইমান দেৰি নাচিছে তাৰপিছতো ভাগৰুৱা অনুভৱ কৰা নাই তেখেতে যেতিয়া আকৌ গাইছে খুব স্পষ্টকৈ ওলাইছে কিটিপটো শিকিছে মানে ন নাচি নাচি কেনেকৈ গাব লাগে হয় হয় শিৰুশ্ৰীবাৰ পৰা শিকিছোঁ বা শিৰুশ্ৰীবা বৰ বেলেগ শিকাইছেচোন বৰ মৰম লাগিছে নাচনীগৰাকী বিচাৰসকলকো সুধিছোঁ তেখেতসকলে কেনে পালে কাক সুধিম বাৰু কওকচোন বাৰু গায়ত্ৰীবা গায়ত্ৰীবা গীতিমণি নমস্কাৰ নমস্কাৰ হাঁহিটোৰ কথা নকওঁ
সেইটো ক'ব লগা নহয়ও সকলোৱে দেখিছে আৰু অতি মৰম লগা নাচ মিহি আৰু যোজনাৰ সময়খিনিত কাজ কিছুমান আৰু লগালে আৰু ভাল লাগিলেহেঁতেন কিন্তু চেষ্টা অব্যাহত ৰাখিছে খুব ভাল লাগিছে আমাৰ আটাইতকৈ মঞ্চৰ হয়তো সৰু বিহুৱতী টিপকলি আৰু শেষত মই এটা কথা ক'ব ওলাইছোঁ এইটো খোৱাটো খুব প্ৰয়োজন যেতিয়া আমি পেপাৰ পাছত নাচটো যেতিয়া উঠে তেতিয়া যিমান পাৰে নিজক এৰি একদম নাচিব লাগে নিজক এৰি দি যে এইখিনি মই যেনেকেই নহওক মই এইখিনি উঠামেই সেইটোৱে কথা ক'ব এতিয়া মই একো নকওঁ বায়ে ক'ব গায়ত্ৰীয়ে কৈছে খালি ফিৰিঙতি জলকীয়া এজনী ভাগৰ সাগৰ আছে নে নাই একো বুজি নাপাওঁ আৰু জুবলিয়ে যে কৈছে এইফালে চাই হাঁহিটো মাৰিছে সিফালে মোমায়েক আছে যে মোমায়েকক চাই সেই এক্সপ্ৰেশ্যনটো দিয়ে কেনেকৈ আৰু এনেকুৱা কিবা এটা এনেকৈ চকুৰে কিবা এটা ইংগিত এটা দি থৈ গৈছে মই আহি আছোঁ নিচিনা কিবা এনেকুৱা ষ্টাইলত দিছে মানে সেইকাৰণে কৈছোঁ ফিৰিঙতি জলকীয়া এগৰাকী আমাৰ একেবাৰে ভাল হওক আৰু ভাল হ'ব আপোনালোক আমাৰ ভৱিষ্যত আপোনালোকৰ ভাল দেখিলে ইমান ভাল যে লাগে অকণমান খাব এওঁ ডাঙৰ হৈ দেই গতিকে এতিয়াৰ পৰা বেছি হেৰি ভাবিব নালাগে ছাৰহঁতে বাইদেউহঁতে ইমান ধুনীয়াকৈ কৈছে ফুলি যাব নালাগে ফুলি গ'লে কিন্তু বেয়া হ'ব এই এটা মাছ এটা পায় গংগা টোপ বুলি এটা বস্তু আছে সেই বস্তুটো ইমান ধুনীয়া কিন্তু বেছিকৈ ফুলাৰ পিছত সি ফাটি থাকে তাৰ কাম নাই আৰু সেইটো নহ'লে আইদেউ আপুনি এসাঁজ খাব দেই বাইদেউ ইমান সুন্দৰ হাঁহিটি মাৰি আছা হাঁহিটিত এটা যেন কিবা কাৰোবাক কৈছা কি কৈছা জানানে মই দেখোন হাঁহি আছোঁ চা না মোলৈ মই দেখোন হাঁহি আছোঁ নাচাওঁ কিয় মোলৈ যেন তেনেকুৱা মানে ইমান মানে অৰ্থসূচক হাঁহি যিটো আমাৰ বিহুৰ নাচত মিচিকীয়া হাঁহি বুলি কয় মাজে মাজে একদম এনেকুৱা মিচিকীয়া এটাও হাঁহি মাৰে অভিমানৰো হাঁহি মাৰে মানে নানা হাঁহি দেখিছোঁ দেই ভাল হৈছে খুব ভাল লাগিছে ধন্যবাদ বাইদেউ ধন্যবাদ গীতিমণি বাইদেৱে আচলতে বুজি পাইছে যে আপুনি কিনো কৈছিলে চকুৰে মইহে বুজি নাপালোঁ দীপক কৈ থৈ আহিলে ন যে মইচোন হাঁহি আছোঁ মোলৈ কিয় চোৱা নাই সেইটোৱে আছিল নে এই কথাটো কি কথা আছিলে আমাক ক'ব লাগিব যাব নিদিওঁ নহ'লে একোৱে কথা নাছিল এই কিবা এটা যে এনেকৈ কিবা এটা দি থৈ আহিলে মই যে দেখিলোঁ সেইটো কি আছিলে নাই নাচোঁতে মই এইটো এক্সপ্ৰেশ্যন দিওঁৱে সেইটোৱে কৈ দিলেই হ'ল আকৌ সেইটো দিয়ে ন চবকে খালি মামাক দিবলৈ অকণমান দিগদাৰ সেইটো কাৰণে বাকী দাদাসকলকে দিছোঁ আৰু ন হিৰুশ্ৰী বৰ সুন্দৰ শিকাইছে আপুনি ধন্যবাদ জুবলিবা আমাৰ টিকিলিমণিক আপুনি আগবঢ়াই লৈ যাওক তাকে বিচাৰিছোঁ দুয়োলে থাকিল বহুতো মৰমৰ শুভকামনা ধন্যবাদ ধন্যবাদ